দেশৰ আন প্ৰান্তৰ দৰে অসমতো আহি গৈছে নতুন যান বাহন আইন। ৰাজ্যপালে জাৰি কৰিছে নিৰ্দেশনা। এই নতুন যান বাহন আইন ভংগ কৰিলে কি কি সমস্যাৰ সন্মুখীন হ'ব আপুনি? যদিহে আপুনি লাইচেন্স নথকাকৈ বাহন চলাই ৫,০০০ টকাৰ জৰিমনা। পূৰ্বে ইয়াৰ পৰিমাণ আছিল মাত্ৰ ৫০০ টকা। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে ইয়াৰ জৰিমনা ১০,০০০ টকা। ছিট বেল্ট নলগোৱাকৈ গাড়ী চলালে ১,০০০ টকা জৰিমনা দিয়া হ'ব। পূৰ্বে ইয়াৰ পৰিমাণ আছিল মাত্ৰ ১০০ টকা। সুৰাপান কৰি যদি গাড়ী চলাই ৬ মাহ জেলৰ লগতে ১০,০০০ টকাৰ জৰিমনা নিৰ্ধাৰণ কৰা হৈছে। আৰু একেই ভুলৰ পুনৰাবৃত্তি কৰিলে ২ বছৰ পৰ্যন্ত আপোনাৰ জেল হ'ব পাৰে। লগতে ১৫,০০০ টকাৰ জৰিমনা। নাবালকে যদি গাড়ী চলাই ১০,০০০ টকাৰ জৰিমনা বিহা হ'ব। ৰাজপথৰ নিয়ম ভংগ কৰিলে জৰিমনা ৫০০ টকা। বাইকত ৩গৰাকী উঠালে জৰিমনা ২,০০০ টকা। লগতে ৩ বছৰৰ বাবে লাইচেন্স বাতিল কৰা হ'ব। বীমা অবিহনে যদি আপুনি গাড়ী চলাই ২,০০০ টকাৰ জৰিমনা দিব লাগিব। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী নাইবা এম্বুলেন্সক বাট এৰি নিদিলে ১০,০০০ টকা পৰ্যন্ত জৰিমনা দিব লাগিব। ৰাজপথত যদি ৰেচ লগায় ৫,০০০ টকা পৰ্যন্ত জৰিমনা। তীব্ৰ বেগত গাড়ী চলালে ১,০০০ টকা পৰ্যন্ত আপুনি জৰিমনা দিব লাগিব। অতিমাত্ৰা যাত্ৰী উঠালে ১,০০০ টকাকৈ জৰিমনা। এগ্ৰিগেটৰ পৰা লাইচেন্সৰ চৰ্ত অমান্য কৰিলে ২৫,০০০ টকাৰ জৰিমনা। শব্দ আৰু বায়ু প্ৰদূষণ কৰিলে ১০,০০০ টকাৰ জৰিমনা। শিশুৱেও যদি ছিট বেল্ট নলগায় ১,০০০ টকাৰ জৰিমনা। এইদৰে বহু নতুন নিয়ম সন্নিৱিষ্ট কৰা হৈছে এই নতুন যান বাহন আইনত। আৰু ২৪ ছেপ্টেম্বৰৰ পৰাই অসমত কাৰ্যকৰী হ'ব এই নতুন যান বাহন আইন। গতিকে যান বাহন আইন ভংগ কৰাৰ আগত আপুনি এশবাৰ চিন্তা কৰক আৰু সাৱধান হওক।